Hello channel, hello guys, welcome back to my YouTube channel. বন্ধুসকল আজি আমি কথা পাতিম 90 বছৰীয়া বুঢ়াটোৰ ওপৰত যিয়ে কোনে কি খাইছে কোনে কি পিনিছে আৰু কোনে কি খাই কেনেকৈ হাগিছে সেইবোৰে চোৱা কাম तो कैसे हैं आप लोग तो आओ क्या अपने कान में ईयरफोन्स डाल लो क्या डाल भी नहीं बहुत तेज हो रहा है खराब शुरू करते हैं बिना किसी बकचोदी के टिकटॉक ऊपर आए इनकी मेहनत है वो मेहनत तो गधा भी करता है स्टार बना दे स्टेज पे नचवा दे मूवी प्रमोट करवा दे और फिर वो বন্ধুসকল কথাটো হ'ল এতিয়া ৰাজবীৰ আহমেদে 3 সপ্তাহমান আগত এটা গান ৰিলিজ দিছিলে তাৰ চেনেলত আৰু আমাৰ বুঢ়াই ৰাজবীৰ আহমেদকে ৰোষ্ট কৰি পেলালে ৰাজবীৰ আহমেদে এইটো বেয়া কাম কৰিছে এইটো ৱৰ্ড দিব নালাগিছিল অসমীয়া সংগীত জগতত আবে ঐ তুতুৰা পৰা বেঙেনা হি মৰিবলৈ বেছি দিন নাই আৰু হি ৰেপ সঙৰ ওপৰত মাতে বন্ধুসকল এইটোৱে বিকাশে পেন্থাৰখন লওঁতেও তাৰ প্ৰব্লেম আৰু ডিম্পু বৰুৱাই থাৰখন লওঁতেও তাৰ প্ৰব্লেম এইটোক মানে অকল ভিউজ লাগে ৰাজবীৰ আহমেদে সাহস ক'ত পালে অসমৰ নিচিনা এখন ইমান ধুনীয়া সাংস্কৃতিক ৰাজ্যত যিখন সংস্কৃতিত আমি গানৰ জগতখন কালচাৰেলখন কোনে মেইনটেইন কৰি আছে সেইজন হৈছে আমাৰ মৰমৰ জুবিন আবে লৰু শুন জুবিন দা আছামিজ মিউজিক ইণ্ডাষ্ট্ৰি গড বুলিকে সকলোৱে গম পায় আৰু ৰাজবীৰ হৈ গ'ল আছামিজ ৰেপ ইণ্ডাষ্ট্ৰি গড আৰু তই জুবিন দাক ৰাজবীৰৰ লগত তুলনা কৰিবলৈ ক'ত সাহস পালি निकल लौड़े पहली फुर्सत में निकल আৰু তেনেকুৱা এখন গানৰ পথাৰত সেইখিনি ৰেপে হওক কিবা অসমীয়া মডাৰ্ণ গানে হওক গান আবে মক্কেল শুন সং আৰু ৰেপ সঙৰ মাজত বহুত বেছি ডিফাৰেণ্ট আছে প্ৰথমে ৰেপ সং কি সেইটো বুজি ল তাৰপিছত ৰাজবীৰক ৰোষ্ট কৰিবি सही पकड़े हैं ইটো সেই গানটো কোনো ধৰণৰ হিন্দীত বনোৱা না ৰাজবীৰ আহমেদে আৰু বোলো हिंदीत बनवाना राजबीर आहमेद मुंह से सुपारी निकाल के बात कर रहे बाबा इसके मुंह में पैदाशी सुपारी है ये तोतला है बनवाना हिंदीत बनवाना আৰু শুন এইটো তোৰ নিচিনা মানুহৰ এটা ভুল ধাৰণা কাৰণ বাহিৰত উইজ খালিফা MC ষ্টেন এমিৱে বান্টাই কৰিলে ভাল আৰু অসমত ৰাজবীৰ আহমেদে কৰিলে বেয়া আবে শুন ৰাজবীৰে যি কৰিছে নিজৰ দমত কৰিছে আৰু তোৰ নিচিনা লোকৰ খৰখজতি খজুৱাই কৰা নাই তো অলপ দিও নেই বে অসমত ল'ৰা এটা জিলিকি উঠিছে পাৰিলে ছাপোৰ্ট কৰিব শিকিবি নোৱাৰিলে নাচাবি ৰাজবীৰ আহমেদৰ পুৰণা যিবিলাক গান আছে সেইবিলাকৰ এগেইনষ্টতো মই ভিডিঅ' বনাইছিলোঁ যে ইমান ডাঙৰ এজন আগশাৰীৰ ৰেপাৰ ইমান টেলেণ্টেড এজন ৰেপাৰে যদি এনেকুৱা ৱৰ্ড ইউজ কৰে তাৰ ইউটিউব চেনেলত বৰ্তমান 4 লাখৰ ওপৰৰ মানুহ আছে আৰু তোৰনো কি আৰু সেই ডাঙৰ ডাঙৰ মানুহবোৰৰ ওপৰত ভিডিঅ' বনাই 18,000 ছাবস্ক্ৰাইবাৰ কৰিলিগৈ কিন্তু ৰাজবীৰ আহমেদে এনেকুৱা ধৰণৰ মাতৃক গালি পাৰা এটা শব্দ সি কেনেভাৱে ক'ত সি সাহসটো ক'ত পালে মোক সেইটো আজিৰ তাৰিখত এনচাৰ লাগে আৰে বুঢ়া তই লাখ চাবোন কলগেট শুনা মানুহ আৰু তই ৰেপ কি বস্তু কি বুজিবি আৰু তই নামঘৰ হৰিনাম শুন ৰেপ সং নহয় কেলা নহলে তোৰ গাৰ্লফ্ৰেণ্ড JSB তোৰ আগত দাঙি পুৰণা কিছুমান ভিডিঅ' আছে য'ত ইমান অশ্লীলতাৰ সীমা পাৰ কৰি দিছে আমাৰ অসমীয়া সংগীত জগতখনতে এটা ৰেপ সঙৰ জৰিয়তে আবে বুঢ়া হিপ হপ আৰু ৰেপ সং এনেকুৱাই হয় তই বুজি নাপাবি তই মেনে পিয়াৰ কিয়া চাবি বন্ধুসকলে তুতুৰা পৰা বেঙেনাটোক চাই তোমালোকো বৰ হৈছে চাগে এতিয়া চাওঁ আহা আমি কুমলীয়া ফুল এপাহ বন্ধুসকল আজিকালি ভাইৰেল হ'বলৈ বেছি একো কৰিব নালাগে মোবাইল এটা লোৱা ইনষ্টাগ্ৰামত একাউণ্ট এটা খোলা আৰু হিলাই থাকা যিমান পাৰা হৈ গলা ন তুমি ভাইৰেল বিশ্বাস নাই হোৱা নিজে চাই লোৱা Papi chulo, tú quieres, te gusta te traigo el দেখিলাই নে বন্ধুসকল চানাই হিলা 60,000+ ফলোৱাৰ্ছ গোটাই ল'লে কি চাই আছা মোক ভাইৰেল হ'বলৈ মন নাই ভাইৰেল হ'ব মন আছে যি যোৱা আৰু হিলোৱাগৈ আৰু ময়ো যাওঁ হিলাই আহোঁগৈ tú quieres, te gusta te traigo el চানাৰ চিকু কেইটা চিকু কাৰণে চবে পুৰা ফলো কৰা আৰু মোৰ চিকুটো বাদ দিয়া এইটো মোৰ ইনষ্টাগ্ৰাম ID যোৱা আৰু জল্দি মোক ফলো কৰি লোৱা ডেছক্ৰিপশ্যনতো লিংক দিয়া আছে জল্দি গৈ ফলো কৰি ল'বা তোমালোক যোৱাই নাই মানে যোৱা আৰু কিবা কাম আছে যদি কৰাগৈ যদি কাম নাই হিলোৱাগৈ ভাইৰেল হ'ব মন আছে নহয় ময়ো যাওঁ tú quieres, te gusta te traigo el থ্যাংক ইউ সো মাচ গাইজ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিবা নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই